খুব এটা মানে স্মৰণীয় আৰু আনন্দৰ দিন, কিয়নো ৩১টা পেণ্ডেলত ১০০টা দৰ্শনী সম্ভৱ কৰাটো অসম্ভৱ বুলি নকওঁ, কিন্তু বহুত জটিল। কিয়নো মানে যিমানে শ্ব'ৰ বা দৰ্শনীৰ সংখ্যা বাঢ়িছে সিমানে এটা মানে খুব সাংঘাতিক কষ্টৰ কথা আহি পৰে। কিন্তু ক'ৰবাত যেন কষ্ট কৰা নাই যেন অনুভৱ হৈছে, ক'ৰবাত যে সকলোৰে পৰিশ্ৰম, সকলোৰে চেষ্টাখিনি সাৰ্থক হৈছে তেনেকুৱা। আমি যেতিয়া উপলব্ধি কৰিলোঁ বা জানিবলৈ পালোঁ যে আমি ১০০টা দৰ্শনী অতিক্ৰম কৰি এই পৰ্যায়ত পাইছোঁহি, মই ভাবোঁ এটা খুব আনন্দৰ দিন। ১০০টা দৰ্শনী নহয়, কিন্তু কথাটো হ'ল যে মানুহৰ মৰম যে আমি আৰম্ভণিৰ পৰা পাই আছোঁ আৰু মৰমটি দিনক দিনে বৃদ্ধি হৈ গৈ আছে। সেই মৰম, সেই আশীৰ্বাদ ৰাজমুকুট থিয়েটাৰৰ বাবে, ৰাজমুকুট থিয়েটাৰৰ লগত জড়িত থকা প্ৰত্যেকজন কলাকুশলী ব্যক্তিৰ লগত যি অনুভৱ, সেইটো মই ভাবোঁ এটা খুব ডাঙৰ কথা। গতিকে মই এই ভিডিঅ'টোৰ যোগেদি দৰ্শকলৈ, সমূহ আভা কমিটিলৈ মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, আমাক এই এনেকুৱা এটা সুন্দৰ অনুভূতি উপহাৰ স্বৰূপে দিয়াৰ বাবে। আৰু আপোনালোকক মই এই ভিডিঅ'টোৰ যোগেদি প্ৰতিশ্ৰুতি দিছোঁ যে পৰৱৰ্তী সময়তো ৰাজমুকুট থিয়েটাৰৰ যোগেদি আপোনালোকৰ মন জয় কৰিবলৈ, আপোনালোকৰ মনৰ প্ৰিয় হ'বলৈ আমি সদায় চেষ্টা চলাই যাম আৰু ভাল নাটেৰে আপোনালোকৰ মন জয় কৰিবলৈ আমি সক্ষম হ'ম বুলি মই দৃঢ় বিশ্বাস। ৰাসৰ লখিমী পথাৰত আমি উপস্থিত থাকিম ১৬, ১৭, ১৮, ১৯ নৱেম্বৰ তাৰিখে। আৰু মোৰ দৃঢ় বিশ্বাস এয়া যে দৰ্শকৰ মৰম চেনেহ আশীৰ্বাদ আমি ভৰপূৰ পৰিমাণে বুটলি আমি ঘৰলৈ উভতি যাম আৰু দৰ্শকেও এটা সুন্দৰ অনুভূতি লৈ আমাৰ পেণ্ডেলৰ পৰা বিদায় ল'ব। আৰু লগতে আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, অহা বছৰ ৰাজমুকুট থিয়েটাৰে খুব বিশাল আয়োজন লৈ আপোনালোকৰ মাজত আহি আছে। বৰ্তমান দুটি নাটকৰ ঘোষণা কৰা হৈছে, ব্ৰহ্মচাৰী আৰু বেল। এই দুখন নাটকৰে ৰচনা কৰিছে ৰাজদ্বীপে। আৰু যিধৰণে বিৰিখৰ বিৰিণাক আপোনালোকে ইমান মৰম দিছে, মোৰ দৃঢ় বিশ্বাস পৰৱৰ্তী সময়তো আমি আপোনালোকৰ মৰম বুটলিবলৈ সক্ষম হ'ম।